নমস্কাৰ, মই sahir চৌধুৰী আপোনালোকক স্বাগতম জনাইছোঁ ভয়েস অফ ডেমক্ৰেসিলৈ। লৈ আহিছোঁ আজি আন এটি গুৰুত্বপূৰ্ণ খবৰ। 1 লাখ নিবনুৱাৰ বাবে এটি ভাল খবৰ। নিৰ্বাচন পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপোনাৰ হয়তো মনত আছে যে বিজেপিৰ চৰকাৰে 1 লাখ নিবনুৱাক নিযুক্তি দিব বুলি নিৰ্বাচনী বতৰত ঘোষণা কৰিছিল। সেয়েহে সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে চলিছে চিন্তা চৰ্চা। আমাৰ 1 লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিবলৈ সাজু হ'ল ৰাজ্য চৰকাৰ। সেই সন্দৰ্ভত ডক্টৰ শৰ্মা ডাঙৰীয়াৰ এক বিশেষ বৈঠক। নিৰ্বাচনৰ পৰৱৰ্তী সময়তো প্ৰথমখন বৈঠকত বিত্তমন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত এখন প্ৰতিবেদন প্ৰস্তুত হৈছিল, যিখন প্ৰতিবেদনত চাকৰিৰ সন্দৰ্ভত আলোচনা হৈছিল। গতিকে সেই প্ৰতিবেদনৰ অনুযায়ী আজি আকৌ মিলিত হ'ল বৈঠক, য'ত চাকৰিৰ বাবে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছে। এতিয়া হয়তো আপোনাৰ মনত প্ৰশ্ন উদয় হৈছে যে চাকৰি কোনে পাব, কি বিভাগত পাব। তাৰ বাবে আমি আপোনালোকক জনাইছোঁ যে শিক্ষা বিভাগ তথা স্বাস্থ্য বিভাগত যথেষ্ট পদ খালী আছে। তাৰোপৰি অন্যান্য বিভাগৰ পদসমূহ খালী হৈ আছে 1 লাখ নিবনুৱাৰ বাবে। চাকৰি সম্পূৰ্ণভাৱে এক নিকা পদ্ধতিত প্ৰদান কৰা হ'ব। চাকৰিৰ সন্দৰ্ভত সকলো খবৰ আগন্তুক দিনত আমি আপোনালোকলৈ প্ৰেৰণ কৰি থাকিম। এইখিনিতে আৰু এটা উল্লেখযোগ্য কথা যে আপোনাৰ অৰ্হতাৰ ভিত্তিতহে আপুনি লাভ কৰিব পাৰে চাকৰি। অৰ্থাৎ যদিহে আপুনি শিক্ষাগত উচ্চ অৰ্হতা প্ৰাপ্ত আৰু বাট চাই আছে চাকৰিলৈ, তেন্তে আপোনাৰ বাবে এটি বিশেষ ভাল খবৰ। চাকৰি বিভিন্ন বিভাগৰ বাবে বিভিন্ন অৰ্হতাতহে প্ৰদান কৰা হ'ব। পিছৰ সময়ত আমি আপোনালোকক জনাম চাকৰিৰ বাবে কেনেদৰে প্ৰস্তুত হ'ব লাগিব, কেনেধৰণে পৰীক্ষা দিব লাগিব, কি নিয়মৰ মাজেৰে চাকৰিৰ বাবে আবেদন জনাব লাগিব। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমি লৈ আহিম আপোনালোকক।